এতিয়া ব্ৰেকফাষ্ট খাই আছোঁ, খাই খতমেই হ'ব হ'ল। এয়া চাওক, ইয়াতে IPL হৈছিলে, সেইদিনাখন খেল হৈছিলে ইয়াতে। অঁ, ৰুমটো আমি হলত আছোঁ এনেকৈ ধুনীয়াকৈ, চব এনেকৈ ভাগে ভাগে আছে। আৰু এইফালে খিৰিকীখন খুলিলে মেদান দেখি পায়। 3টা বজাত যাম আমি সৰু সজাই ফিল্ডত, তাতে দেখাম নাচনী। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। গাইজ হেল্ল', আমি এতিয়া ওলাই আছোঁ গোটেইকেইজন ন। তো আমি এতিয়া ক'ত যাম? সৰু সজাই গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ যোনটো সৰু সজাই থৈ আছে, আমি এতিয়া ওলাই আহিছোঁ চবেই যাবলৈ ৰেডি হৈ আহিছোঁ। কেনেকুৱা লাগিছে আমাক জনাব। এই হিৰ'কেইটাক কেনেকুৱা লাগিছে? আমাৰ চাচনি হিৰ' দেই গোটেইকেইটা। বেন চেন লুকাই আছোঁ, গৈ আছোঁ এতিয়া সৰু সজাইলৈ গৈ আছোঁ। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ ইয়াৰ পৰাই। এওঁ চেনেলটো আৰু ডাঙৰ হওক, খুব বেছি ছাবস্ক্ৰাইবাৰ হওক, খুব ধুনীয়াকৈ কৰি আছে ল'ৰাটোৱে। থেংক ইউ। আমাৰ চাচনি ল'ৰা যে, আমিও অলপ উৎসাহ জনাইছোঁ, হয় নহয়? হয় হয়, এনেকুৱা ভাল কামবিলাক কৰি যাবা, আপোনালোকে দি থাকিবা। এই দাদাই ইমান ধুনীয়াকৈ কৈছে, এটা লাইক কৰি দিব বুলি আশা থাকিল। আৰু কিবা কিবি ক'বা নেকি? কোৱা। ৰঙালী বিহু শুভেচ্ছা সকলোলৈ জনালোঁ। আশা ৰাখিছোঁ সকলোৰে জীৱনটো সুন্দৰ হওক, ৰঙীন হওক ন, ৰঙীন হওক। এইফালে কোৱা কিবা এটা। মইনো কি ক'ম, কিবা এটা ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ আৰু কাক? সকলোকে, ৰাইজক। তো ভিডিঅ'টো চাই থাকক আৰু দেখাই যাম যিমান পাৰোঁ। এতিয়া আৰম্ভ হৈছে, তো তাত কি হয় কেনেকুৱা হয় চব দেখাবলৈ আপোনালোকক আমি চেষ্টা কৰিম। তো ভিডিঅ'টো কেনেকুৱা লাগে জনাব, শেষত চাই থাকিব। আৰু এনেকৈ আমি সকলোৱে নাহৰকটীয়া বিধায়ক তৰংগ ছাৰৰ লগত ৰাতিপুৱাই কণী যুঁজ, মানে কণী যুঁজ খেলিবলৈ ওলাই আহিছোঁ। এতিয়া 10টামান বাজিছে প্ৰায়, আমি সকলোৱে ওলাই আহিছোঁ। এতিয়া আমি কণী যুঁজৰ খেল খেলিম। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া কণী যুঁজ আৰম্ভ হ'ব আমাৰ ইয়াত, আমাৰ নাহৰকটীয়া বিধায়ক ছাৰৰ লগত। এতিয়া এতিয়া তাহাঁতি নাচিবৰ কাৰণে এনেকৈ লাইন পাতি যোৱা হৈছে ফিল্ডলৈ। মানে এটা ধুনীয়াকৈ লাইন বনাই দিছে আৰু এজনীকৈ ধুনীয়াকৈ সোমাই যাবলৈ ইয়াতে লাইন পাতি আছে তাহাঁতলোকে। আৰে মোৰজনী ক'ত আছা? তোমাকে চাই আছোঁ, দেখিয়ে নাপাইছোঁ দেখোন। ৰ'বা, তোমাক বিচাৰি উলিয়াব লাগিব এতিয়া। 4 ৰাউণ্ড পাক মাৰিম এতিয়া, ৰ'বা তোমাক বিচাৰি এৰিম। তো এনেকৈ জুম কৰি মোৰ মানুহজনীক বিচাৰি আছোঁ, নাই ক'ত বা আছে। তাতে বিচাৰি মানে আমি ষ্টেডিয়ামটো 4 ৰাউণ্ড এনেকৈ ঘূৰিলোঁ, তথাপিতো বিচাৰি নাপালোঁ। আপোনালোকে চাব হা।
তো আমি এনেকৈ চব নাচনীকে চাই আছোঁ কেনেবাকৈ দেখিম বা বুলি। তো এনেকৈ মানে এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু তাইকো বিচাৰি আছিলোঁ আমি। আপোনালোকে চাওক ইমান নাচনী লগে নাপালোঁ মই। গোটেইখন বিচাৰি চলাত কৰিলোঁ, ক'তোৱে বিচাৰি নাপালোঁ। কোনজনী মোৰজনী কোনজনী ক'ত আছাগে তুমি? তোমাক কাৰণে বিচাৰি হাবাথুৰি খাই আছোঁ আমি। সি মাতিবই, দেখিলে মাতিবই। আহি মাতিব নোৱাৰিব নহয়। লাহে লাহে কি লাগি আছে? নাচনীৰ ভিতৰত ক'ত বিচাৰি পাম বাৰু? এই তাই নেকি? নহয় ইমানেই নাচনী দেখিলেও নাই দেখা চাগে। ইমানেই নাচনী 11,000 নাচনীৰ ভিতৰত বাছি উলিওৱাটো কমটি দিগদাৰ নে? লগ নাপামেই নেকি ৰে আজি? ক'ত আছা তুমি ৰে? খতম কৰিলোঁ ঘূৰি আমি, নাই বিচাৰি নাপালোঁ। গোটেইখন বিচাৰি খতম, বিচাৰি নাপালোঁ। চাবলৈ আহিছোঁ, বিশ্ব ৰেকৰ্ডৰ বাবে আহিছোঁ। আমি দৰ্শক হিচাপে আছোঁ। এইফালে বৰ্তমান গান গাই আছে, santu&sumpiয়ে গান গাই আছে। অকণমান দেখুৱাই দিয়া। নাচনীবিলাক কিন্তু মানিবলগীয়া হা। তাহাঁতে কমেও 4-5 ঘণ্টা ধৰি এনেকৈ এই ৰ'দত ফিল্ডৰ মাজত এনেকৈ ৰখি আছে। তাহাঁতলোকৰ ভাগৰো লাগিছে, সেইকাৰণে বহিছে কিছুমানে নাচিছে। চাওকচোন ইমান ধুনীয়া লাগিছে। তো বহুত কষ্ট কৰিছে তাহাঁতলোকে। তাহাঁতৰ কাৰণে এটা চেলুট। ইমান ৰ'দত আহিলে এক পাক ঘূৰি দিছে এইফালে নাচনীখিনি। সন্ধিয়া হৈ আহি আছে লাহে লাহে, আৰু ষ্টেডিয়ামটো মানুহ ফুল হৈ গৈছে। চাওকচোন মানে মানুহ পূৰা ফুল হৈ গৈছে, আৰু লাহে লাহে এতিয়া সন্ধিয়াও হৈছেগৈ।
আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ এনেকৈ ফিল্ডখনৰ চাৰিওকাষে এনেকৈ গাড়ীত এখন কি হয় গাড়ীয়ে হয় মানে ইমান ধুনীয়াকৈ বনাই আছে গাড়ীখন আৰু এনেকৈ 4 ৰাউণ্ড পাক মাৰিছে সকলোকে হাই কৈছে তো ফাৰ্ষ্ট টাইম দেখিছোঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু এনেকৈ আমাৰ অসমে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে ইমান ধুনীয়া পাৰফৰ্মেঞ্চ লাইফত কেতিয়াও নাপাহৰোঁ ইমান ভাল লাগিল চাই আৰু শেষত এনেকৈ শেষ হ'ল বিহু নাচ তাৰপিছত এনেকুৱাকৈ ইমান ধুনীয়াকৈ লাইটবিলাক জ্বলাই দিছে বহুত ভাল লাগিলে আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই বাই সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ